হয় নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন আপডেট লৈ আহিছিলোঁ গুৱাহাটী যিটো মেডিকেল কলেজৰ গ্ৰেড 4 আৰু গ্ৰেড 3 যিখিনি পোষ্ট আছিল তাৰ আজি বহুদিনে হ'ল এডমিট কাৰ্ডৰ কোনো ধৰণৰ খবৰ নাই। এটা ইনফৰমেশ্যন পালোঁ বাবে আপডেটটো লৈ আহিলোঁ। তাৰ আগতে কৈছোঁ যিখিনি নতুন ফ্ৰেণ্ডে আজি প্ৰথম চাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। তলৰ ফালে ছাবস্ক্ৰাইব ন অপশ্যনটো আছে, ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব আৰু ন'টিফিকেশ্যনবিলাক পাই থাকিব। ফ্ৰেণ্ড, যিটো আমাৰ অসম পুলিচৰ কনষ্টেবলৰ এক্সাম সেইটো নতুনকৈ হ'ব বুলি 99% ফিক্স। যিবিলাকে ৰানিং কৰা নাই তেওঁলোকে ৰানিং কৰক, আৰু যিবিলাকে পাছ কৰিছে তেওঁলোকৰো বেয়া লাগে, বাট ৰানিং কৰিবই লাগিব, উপায় নাই। যিহেতু তাত চাকৰি পোৱাৰ পিছতো ৰানিং কৰিব লাগিব, আপোনালোকে আৰু ৰানিং কৰক। ফ্ৰেণ্ড, মেডিকেল কলেজৰ কেতিয়া এডমিট কাৰ্ড দিব চাব লওকচোন। ফ্ৰেণ্ড, ইয়াত মুঠ পোষ্ট আছিল 244টা, তাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি পেলাই। ফ্ৰেণ্ড, ইয়াৰ এডমিট কাৰ্ড অতি সোনকালে এভেইলেবল হ'ব। নৱেম্বৰৰ লাষ্টৰ মানত এটা এভেইলেবল হ'ব বুলি ইনফৰমেশ্যন পাইছোঁ। যদিও ইয়াত অক্টোবৰত দেখুৱাইছে, অক্টোবৰত নিদিয়ে। ফ্ৰেণ্ড, বহুতে কৈছে অক্টোবৰত দিব, মই আগতেও ভিডিঅ' বনাই কৈছিলোঁ যে অক্টোবৰত দিয়াৰ আশা নাই। ফ্ৰেণ্ড, যিখিনি আমাৰ ল'ৰা ছোৱালী এতিয়া ভাবিছে যে কেতিয়া এক্সাম হ'ব অতি সোনকালে ইয়াৰ এক্সাম হ'ব, ভালদৰে পঢ়ক। আজিকালিতো 2 নম্বৰী চাগে নহ'ব, আৰু যিহেতুকে গমেই পাইছে এছাৰ ক্ষেত্ৰত কি হৈছে। পলকচোন দুটামান কুৱেশ্যন লৈ আহিছোঁ, চাওঁ। প্ৰথম অসমীয়া স্বৰপাপুথিখনৰ নাম কি? ধৰ্মপুস্তক। এইটো 1813 খ্ৰীষ্টাব্দত আত্মাৰাম শৰ্মাই সেই কৰিছিল। অসমৰ জাতীয় উৎসৱটো চবেই জানে। অসমৰ এটি প্ৰাচীন কৃষি উৎসৱ এই মিচিংসকলৰ আছিল। অসমৰ প্ৰথম শিশু আলোচনী আছিল ল'ৰা বন্ধু। অসমৰ প্ৰথম ইংৰাজী দৈনন্দিন বাতৰি কাকতৰ নাম আছিল আছাম ট্ৰিবিউন। 46ত প্ৰথম সম্পন্ন লক্ষ্মীনাথ ফুকনে। অসমত যিটো বিশ্ববিদ্যালয় আছে কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটীত কৰা হৈছিল প্ৰথমখন বিশ্ববিদ্যালয় অসমত স্থাপন। আৰু ফ্ৰেণ্ড, এটা কুৱেশ্যন খুবেই আহে যে অসমৰ চিকিৎসা মহাবিদ্যালয় প্ৰথম ক'ত স্থাপন হৈছিল? সেইখন হৈছিল ডিব্ৰুগড়ত। সেইটো কুৱেশ্যন প্ৰায়ে মই পাইছোঁ আগতে গ্ৰেড 4ৰ যিবিলাক পেপাৰ আছে তাত। ফ্ৰেণ্ড, অসমৰ প্ৰথম দৈনিক বাতৰি কাকত 1935-36 লীলামণি ফুকন সম্পাদনা কৰিছিল। আৰু অসমীয়া সংবাদপত্ৰখনৰ নাম হ'ল অৰুণোদয়। ফ্ৰেণ্ড, আৰু সাহিত্য সভা প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। এইটো কুৱেশ্যনো খুব আহে 1970 চনত। ঠিক আছে ফ্ৰেণ্ড, বেছি দীঘলীয়া নকৰোঁ মই যিহেতুকে ভিডিঅ'টো। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো। ঠিক আছে ফ্ৰেণ্ড।